তো বন্ধুসকল দেখিছে আজিকালি ফেচবুকৰ ৰীল দি মানুহ ভাইৰেল হৈ আছে লগতে পইচা উপাৰ্জন কৰি আছে আৰু যদিহে আপুনি ফেচবুকৰ ৰীল দিব নাজানে বা ৰীল বনাব নাজানে তো কিদৰে আপোনাৰ ৰীল বনাব কিদৰে আপলোড কৰিব সকলোখিনি দেখাই যাওঁ তো ভিডিঅ'টো আৰম্ভ কৰিছো তো তাৰ কাৰণে বন্ধুসকল আপোনাৰ যেটো ফেচবুক আপুনি খুলি ল'ব ফেচবুকে হওক বা ফেচবুক পেজো একেই হয় তো ফাৰ্ষ্টতে আপুনি যেটো ওপৰফালে এটা প্লাস আইকন দেখিছে সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এটা অপচন পাব এটা আছে আপোনাৰ পোষ্ট এটা আছে ষ্টৰি ৰীল লাইভ আপুনি যদিহে লং ভিডিও দিয়ে তাৰ কাৰণে আপুনি পোষ্টটো ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াৰ ভিডিও যেটো আপোনাৰ ভিডিও সিলেক্ট কৰাৰ পিছত ডেসক্ৰিপচন আৰু আপোনাৰ হ্যাশট্যাগ লগাই আপুনি আপলোড কৰিলে যেহেতুকে আপুনি ৰীল আপলোড কৰিব তাৰ কাৰণে কি কৰিব প্লাস আইকনটো ক্লিক কৰি যেটো ৰীল লাগিছে সেইটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ফাৰ্ষ্টতে কাম হ'ল আপুনি এটা গান লগোৱা মানে আপুনি ইউটিউবত কিবা এটা মিউজিক দিব বিচাৰিছে মিউজিকটো প্ৰথমতে লগাই ল'ব লাগিব তাৰ কাৰণে আপুনি মিউজিকটো দেখিব ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত বিভিন্ন ট্ৰেন্ডিং সং পাই যাব যিবিলাক গান এতিয়া চলি আছে তাৰপিছত আপুনি ইয়াত প্লে কৰি চাব পাৰে আৰু আপোনাৰ ভিডিও মতে ধুনীয়াকৈ এটা গান সিলেক্ট কৰি ল'ব ধৰক আপুনি গানটো সিলেক্ট কৰিবলৈ আপুনি ক্লিক কৰিলে হ'ল সেইটো গান সিলেক্ট হৈ গ'ল তো সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত গ্যালাৰীৰ পৰা আপোনাৰ ভিডিও দিব পাৰে যিহেতুকে আপোনাৰ লাইভ ভিডিও দেখা মানে আপুনি কিদৰে লাইভ এটা ৰীল বনাব পাৰে তাৰ কাৰণে আপুনি ইয়াত যেটো কেমেৰা মানে ভিডিও আইকন দেখিছে সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ কেমেৰাটো অন হৈ যাব এতিয়া কেমেৰাটো আপোনাৰ বেক কেমেৰা হৈছে ফোন কেমেৰা দেখাইছো এটো হৈছে মোৰ ফোন কেমেৰা আপুনি এতিয়া ফাৰ্ষ্টতে কাম হ'ল আপোনাৰ সংটো লগোৱা হৈ গ'ল তাৰপিছত আপোনাৰ এই স্পিড আপুনি মানে ভিডিওটো স্পিড মিলাব পাৰে তাৰপিছত আহিছে আপোনাৰ এফেক্টটো আপুনি ক্লিক কৰি পেলাই আপুনি ইয়াত বিভিন্ন এফেক্টছ পাব তো মই ইয়াৰ এটা এফেক্টছ মই এপ্লাই কৰি দেখাই আছো এফেক্টছটো ক্লিক কৰাৰ পিছতে আপুনি গ্ৰীন স্ক্ৰীন কৰিব পাৰে বাৰু নালাগে তাৰপিছত আপুনি কি কৰিব ইয়াত যেটো দেখিছে আপোনাৰ মাজত যেটো দেখিছে সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি কিবা গান গাব পাৰে বা আপোনাৰ ৰেকৰ্ড কৰিব পাৰে আপোনাৰ যেটো গান আছে বা আপোনাৰ ৰীল আছে তো মানে অটোমেটিকলি এটা ক্ৰিয়েট হৈ যাব তো মই ষ্টপ কৰিছো তো ষ্টপ কৰাৰ পিছত দেখিছে মোৰ ৰীলটো আপোনাৰ তৈয়াৰ হৈ গৈছে এতিয়া আপুনি কি কৰিব আপুনি এতিয়া সেভ কৰি ৰাখিব পাৰে আপোনাৰ ভিডিওটো যে মই পিছত দিম আৰু যদিহে আপুনি সেভ নকৰে তো আপুনি নেক্সট ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি ওকে কৰিব এতিয়া আপোনাৰ কাম হ'ল ইয়াৰ ডেসক্ৰিপচন লগোৱা মানে আপোনাৰ ভিডিওটো কিহৰ ওপৰত বনাইছে তাৰ এটা ডেসক্ৰিপচন লিখি দিব লগতে আপুনি ইয়াতে হ্যাশট্যাগ লিখি দিব হ্যাশট্যাগ দিয়াটো প্ৰয়োজন আপোনাৰ হ্যাশট্যাগ দিলেহে আপোনাৰ ভিডিও ভাইৰেল হ'ব আপুনি ইয়াত কেইটামান ধুনীয়াকৈ হ্যাশট্যাগ দি পেলাই তাৰপিছত এটা অপচন আছে আপোনাৰ দেখিছে ইনষ্টাগ্ৰাম মানে আপুনি যেটো ৰীল দিব ৰীলটো যদি আপুনি হাতে অটোমেটিকলি আপোনাৰ ইনষ্টাগ্ৰামত শেয়াৰ হৈ যাব তাৰ কাৰণে আপুনি ইনষ্টাগ্ৰামটো ক্লিক কৰিব তো ইয়াত যেটো দেখিছে পাব্লিক এটো অন কৰাৰ লগে লগে আপোনাৰ যেতিয়া আপুনি ফেসবুকত ভিডিও দিব ইনষ্টাগ্ৰামত আপোনাৰ অটোমেটিকলি মানে ভিডিওটো ইনষ্টাগ্ৰামত আহি যাব এটো পাৰে আপুনি কৰি ল'বলৈ আৰু এখিনি হোৱাৰ পিছত শেয়াৰ নাও কৰাৰ পিছতে আপোনাৰ যেটো ৰীল আপোনাৰ আপলোড হৈ যাব আৰু এনেকৈ আপুনি এটা ৰীল দিব ৰীলটো সোনকালে ভাইৰেল হোৱাৰ চান্স থাকে তো আপুনি এনেদৰে এটা সহজতে এটা ৰীল দিব পাৰে তো বন্ধুসকল ভিডিওটো একেবাৰে সৰু আছিল তো ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব যদি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব এনেকৈ সদায় পাই থাকিব তো আজিলৈ ভিডিও মানে আছিল তো আজিলৈ বাই বাই